এইটো আগ্ৰা আলু হয়, মই ৰুব আনিছোঁ। এই দৰা মাটিত মই এতিয়া আলু ৰুম। চাওক, এইটো খন্দা হৈছে, এইটো মানে পানী যোৱাৰ কাৰণে এনেকুৱা মানে হেৰি কৰি দিয়া হয়। এইপিনে পানী বৰষুণ দিলে পানীটো ওলাই যাব। তাৰপিছত এইপিনে এটা এইটো ধনিয়া কৰিছোঁ। এই চাওক, এইবিলাক আলুৰ খন্দা। এই সিৰালে আলু ৰোৱা হ'ব। বন্ধুসকল, লাগি থাকোঁ আৰু এনেকৈ মানে অলপ চলপ সময় পালে এনেকৈ পাচলিখিনি মানে ঘৰত যিখিনি প্ৰয়োজনীয় পাচলি আমি কৰি লওঁ। আৰু দেখিছে নহয়, মোৰ নেমুৰ এইবিলাক মোৰ এই বেৰটোৰ পাচলি বেৰটোৰ মানে চাৰু চাইড নেমু, এইবিলাক নেমুৰ গছ হয়। এই চববিলাক নেমুৰ গছ। এই চাওক, এইবিলাক নেমু, এইডাল নেমু, এইবিলাক নেমু। এইখিনি হয় মোৰ মিছেছৰ কাৰণে হয়, তেখেতে খুব কৰ্মী হয়, তেখেতৰ কাৰণে এইবিলাক সম্ভৱ হৈছে। যিহেতু মই গুৱাহাটীত থাকোঁ, মই যিহেতু নাহোঁ, এই খন্দাটোত মই এতিয়া অমিতাৰ পুলি ৰুই দিম। এইটোত আলু ৰুওঁতে মাটিটো খুব চহাব লাগে। মইতো এতিয়া ট্ৰেক্টৰতে কমেও 8চামান মাৰিছোঁ। এই চাওকচোন, মাটিবিলাক কিমান ধুনীয়া চাহ হৈছে। এনেকুৱা চাহ হ'লে আলুবিলাক ভাল হয়। মই প্ৰতি বছৰে এই মাটিডৰাৰ পৰা 2 বেগ 3 বেগ এনেকুৱাকৈ আলু পাওঁ। এতিয়া মই এই আলুৰ খন্দা খান্দি আছোঁ। ইয়াতে আলু পেলাম অলপ পিছত। এতিয়া মানে ঠিক কৰি লৈছোঁ। এতিয়া এনেকৈ কোদালেৰে লাইন কৰি খন্দা বনাই ল'ম। তাৰপিছত আলু পেলাই দিম, আকৌ পিছত মাটি জাপি দিম। এনেদৰে এইখিনি কৰি লওঁ, চাই থাকিব। আমাৰ আচল কৰ্মী এখেতে হয়, সেই আলু ছুটি আছে। এই আলু দি আছে। এই এতিয়া আমি আলু দেখিম। আমাৰ এই কণমানিজনীও তাইও আলু দিব গৈছে। চাওক, আলু এনেকৈ আমি ৰুই দিওঁ। আপোনালোকৰ ফালে কেনেকৈ ৰুই জনাবচোন, অলপ চাই দিয়া এফালে। আমাৰ আচল খেতিয়ক দেই এইটো। এখেতে কিন্তু খেতিৰ প্ৰতি বিৰাট মানে আগ্ৰহ। মই কৰিব নিদিলেও মানে এখেতে চব কৰি ৰেডি কৰি থৈ দিয়ে। সকলক এটা মাতি দিয়া, তুমি হাই বুলি কৈ দিয়া। মানে লাজ কৰে দেই বন্ধুসকল, বহুত লাজ কৰে। ঠিক আছে, লাজটো কৰিব, সকলোৱে সকলো কাম কৰিব নোৱাৰে। আমাৰ শদিয়াৰ এই যোন শদিয়া আৰু দেৱলতা বাইদেউৰ ভিডিঅ'বিলাক যেনেকৈ বনায়, তেনেকৈ বনাব পাৰিলে হয়, কিন্তু লাজতে নোৱাৰে। বন্ধুসকল, আপোনালোকক কৈছোঁ, আমাৰ বোলে কাম বন নাই, আমি ৰিল বনাওঁ, ফেচবুকত মানে ভিডিঅ' দি থাকোঁ, কাম নাই। চাওক, এইবিলাক কাম হয়নে নহয়? এইবিলাক কাম কোনে কৰিছে? এইবিলাক চাওক, নেমুৰ গছ, কমে 100ডাল নেমুৰ গছ আছে। কলৰ গছ আছে, কলৰ গছডাল দেখাই দিয়া। এইবিলাক কল, এইফালে দেখাই দিয়া। এইফালে নেমু, এই নেমু। যদি কামেই নাই, আমি ৰিলে বনাই থাকোঁ, ফেচবুকতে বনাই থাকোঁ, এইবিলাক কাম কোনে কৰিছে? আপোনালোকে কৰিব আহিছে নেকি? গতিকে কৰ্ম সংস্কৃতিৰ লগত জড়িত হৈ আমি ফেচবুকত লাগি আছোঁ। লিলি, এয়া ৰেড লিলি বুলি, এইটো হ'ল ভোট জলকীয়া। এইটো সৰু আছে, এইটো হ'ল ভোট জলকীয়া, এইটো ৰেড লিলি। এইফালে ৰেড লিলি আমাৰ এখেতে লাৰি আছে। এই ভোট জলকীয়া, এয়া হ'ল ভোট জলকীয়া। মানে ৰেড লিলিৰ মাজে মাজে ভোট জলকীয়া দিছোঁ। এয়া মই ভোট জলকীয়াৰ পুলি কিনি আনিছোঁ। এয়া ভোট জলকীয়াৰ পুলি, এটাত 20 টকা কৰি লৈছে। এয়া এইখিনিত আমি এইফালে আলু ৰুলোঁ, এইফালে শাক ৰুলোঁ, ধনিয়া, তাৰপিছত মূলা, বিভিন্ন ধৰণৰ চব্জি আছে। আৰু এইখিনি দিলোঁ অমিতা আৰু ভোট জলকীয়া দিছোঁ। এইয়া ভোট জলকীয়া ডাঙৰ হ'ব, যেতিয়া নেকি ৰঙা পৰি পকি উঠিব, আপোনালোকে ভিডিঅ'ত দেখা পাব। মই আপোনালোকক দেখুৱাই থাকিম, আলু দেখুৱাই থাকিম, চব্জি দেখুৱাই থাকিম। আৰু ৰেড লিলি আৰু ভোট জলকীয়া আপোনালোকে যদি কৰিছে কোনোবাই জনাব, আৰু নাই কৰা যদিও কৰিবলৈ চেষ্টা কৰক। কাৰণ আমাৰ ঘৰত প্ৰয়োজনীয় যিখিনি মানে চব্জি হওক, কিবা হওক, আমি ঘৰতে কৰি ল'ব লাগে। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। অহা ভিডিঅ'বিলাকো এনেদৰে মৰম দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।